ডিফুৰ চহৰৰ মাজেৰে অন্তিম যাত্ৰা বিশিষ্ট ৰাজনৈতিকবিদ সমাজসেৱক ৰাম সিং ইংতিৰ আত্মীয় স্বজন তথা অগণন গুণমুগ্ধৰ উপস্থিতিত সমূহীয়া শ্মশানত ইংতিৰ পাৰ্থিৱ দেহাৰ শেষকৃত্য সম্পন্ন। পাঞ্জুৰী কাণ্ডৰ পৰৱৰ্তী পৰিৱেশ মানৱীয়তাৰ স্বাৰ্থত কোনোৱে খবৰ কৰিছেনে কেনে আছে পাঞ্জুৰীবাসী অৱশেষত খেতিয়কৰ স্বাৰ্থত মাত মাতিছে KRAৰ নেতৃত্বই। লংকাৰ কাকিত ৮ বছৰীয়া মুকিধীৰ কিশোৰীক ধৰ্ষণ ঘৰৰ বাৰাণ্ডাৰ পৰা টানি নি জংঘলত এই অপকৰ্মৰ এজন যুৱকৰ লম্পট যুৱকজনৰ নাম বিশ্বজিৎ বনিয়া উৰ্ফে ধন বনিয়া। নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। আজি শেষকৃত্য সম্পন্ন হ'ল বিশিষ্ট ৰাজনৈতিকবিদ তথা সমাজসেৱক ৰাম সিং ইংতিৰ ঘৰৰ আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধৰ উপস্থিতিত সম্পূৰ্ণ পৰম্পৰাগত ৰীতিৰে শেষকৃত্য সম্পন্ন হ'ল নেতাগৰাকীৰ পাৰ্থিৱ শৰীৰ। ৬৭ বছৰীয়া নেতাগৰাকীৰ এই ইহ সংসাৰ ত্যাগ কৰি গ'লগৈ চিৰবিদায়লৈ আৰু এই যাত্ৰা অপ্ৰতিৰোধ্য। নিজ গৃহৰ পৰা চিৰবিদায় ল'লে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাম সিং ইংতিয়ে। শেষ জীৱনত বিজেপি দলৰ নেতা হোৱা বাবে ইংতিৰ গৃহত বিজেপি শাসকীয় দলৰ কাৰ্যবাহী সদস্য ৰতন তেৰণকে ধৰি MEC সকলেও আহি নেতাগৰাকীক শেষ শ্ৰদ্ধাৰ্ঘ্য যাচিলেহি। এয়া সকলোৰে পৰা বিদায় মাগি ঘৰৰ পৰা ডিফু চহৰৰ মাজে মাজে অগণন গুণমুগ্ধক লগত লৈ ওলাল বিশিষ্ট ৰাজনৈতিকবিদ তথা সমাজসেৱক ৰাম সিং ইংতি। ডিফুৰ ৰাজপথেৰে সমূহীয়া শ্মশানলৈকে লগ দিব তেওঁৰ গুণমুগ্ধ তথা বন্ধুবৰ্গই। তাৰ পিছত এই যাত্ৰা তেওঁ অকলেই কৰিব লাগিব। অপ্ৰতিৰোধ্য এই যাত্ৰাৰ আৰু এই যাত্ৰাৰ সাক্ষী কিন্তু মানুহ নিজেই। এয়াই ৰীতি মানুহৰ জীৱনৰ। কাৰ্বি স্বায়ত্ত শাসিত পৰিষদত কাৰ্যবাহী সদস্যৰূপে জীৱনকালত দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰা নেতাগৰাকীক পৰিষদৰ সচিবালয় প্ৰাংগণলৈ নি শেষ দৰ্শন কৰালে তেওঁৰ পাৰ্থিৱ শৰীৰক। বিশেষ কাৰণত ডিফুৰ বাহিৰত যাব লগাৰ কাৰণে তেখেতে আজি উপস্থিত থাকিব নোৱাৰিলে। হয়তো ৰাম সিং ইংতি ডাঙৰীয়া আজি আমি শেষ শ্ৰদ্ধাঞ্জলি আমাৰ কাউন্সিল ছেক্ৰেটেৰীত অৰ্থাৎ আমাৰ EM সকল আৰু আমাৰ সকলো ষ্টাফ মিলি আজি তেখেতক মাল্যাৰ্পণ কৰি পেলাই শ্ৰদ্ধাঞ্জলি দিলোঁ। আৰু আমি যোৱাকালি প্ৰস্তাৱ আকাৰে তেখেতৰ আত্মাৰ শান্তিৰ বাবে আমি কণ্ডোলেঞ্চ কৰা হৈছে। আৰু তেখেতে বহুদিন ধৰি ৰাজনীতিত আছিল আৰু এই আমাৰ অট'নমাছ কাউন্সিলৰ এবাৰ লাংখেৰ আৰু এবাৰ ডিফু সমষ্টিৰ পৰা জয়যুক্ত হৈ পেলাই তেখেতে দুবাৰ কাৰণে এই গভৰ্ণমেণ্টৰ EM হিচাপে তেখেতে কাম কৰি গৈছিল। গতিকে আমি এনেকুৱা এজন ৰাজনেতাক আমি হেৰুৱাব লগা হ'ল আৰু তেখেতৰ আজি বিয়োগত আমাৰ সমগ্ৰ আজি ডিফু অৰ্থাৎ কাৰ্বি আংলংবাসী আমি তেখেতৰ এটা বিয়োগ আমি কম এটা অনুভৱ কৰিছোঁ। তেখেতে বহুতো ছ'চিয়েল ৱৰ্ক কৰি গৈছে। তেখেতে EM থকা সময়তো বহুত ধৰণৰ ডেভেলপমেণ্ট কাম কৰি গৈছে আৰু তেখেতে বহুত দিন ধৰি পেলাই অসুস্থ থকাৰ কাৰণে অৰ্থাৎ আমি পৃথিৱীত জন্ম ল'লে এদিন আমি এই পৃথিৱী ত্যাগ কৰিব লাগিব। সেই প্ৰক্ৰিয়াত আজি তেখেতে আমাক সকলোকে চিৰদিনৰ কাৰণে এৰি গুচি গ'ল। তাৰ কাৰণে আমি সকলোৱে অন্তৰত কষ্ট পাইছোঁ, দুখ পাইছোঁ আৰু সমবেদনা দিছোঁ যে তেখেতৰ আত্মা সদ্গতি হওক, ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি কাউন্সিলৰ সকলো CM ছাৰ লগতে আমাৰ সকলো EM সকল, চেয়াৰমেন, আমাৰ ছেক্ৰেটেৰী সকল, লগতে আমাৰ কাউন্সিলৰ যিমান ষ্টাফ আছে আৰু সমগ্ৰ কাৰ্বি আংলঙৰ যিমানখিনি ৰাইজ আছে সকলো হৈ পেলাই আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিছোঁ। আৰু আজি যোৱাকালি দিনটো আমি তেখেতক সন্মানৰ হিচাপে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বন্ধ ঘোষণা দিয়া হৈছে আৰু তেখেতৰ এতিয়া আজি দিয়াৰ কাৰণে
কাৰ্যবাহী সদস্য MAC আৰু সচিবালয়ৰ বিষয়া আমোলা তথা কৰ্মচাৰীসকলে ফুলৰ মালাৰে দিলে বিদায় সম্বৰ্ধনা সমবায় সমিতিৰ অধীনত থকা জিনিং মিলৰো পৰিচালনা সমিতিৰ অধ্যক্ষ ইংটিক কাৰ্যালয়ৰ কৰ্মচাৰীসকলে জনালে শেষ বিদায় হয় সকলোৰে পৰা বিদায় মাগি বিশিষ্ট ৰাজনৈতিকবিদ তথা সমাজসেৱক ইংটি এইবাৰ সঁচাকৈ ওলাল শ্মশানলৈ য'ত তেওঁ চিৰদিনৰ বাবে কৰিব শান্তিৰ শয়ন নেতাগৰাকীৰ শান্তিৰ শয্যা ইতিমধ্যে যথাৰীতিৰে সজোৱা হৈছে নেতাগৰাকীক সেই শান্তিৰ শয্যাত শুৱাই দিয়া হৈছে আৰু এই যথাৰীতিৰে অগ্নি দিবৰ বাবে সাজু কৰিছে তাৰ পিছত ক্ৰমে অগ্নিৰ লেলিহান শিখাই আগুৰি ধৰি বুকুৰ মাজত আঁকোৱালি ল'ব নেতাগৰাকীৰ পাৰ্থিৱ শৰীৰক ক্ৰমে ছাই হৈ পঞ্চভূতত মিলি যাব ধৰিছে নেতাগৰাকীৰ পাৰ্থিৱ শৰীৰ এইটো সত্য পৃথিৱীত মানৱীয় জীৱন ধৰাৰ আৰু জীৱনৰ এই শেষ সত্য উন্মোচন কৰে মৃত্যুৱেহে সেয়েহে মৃত্যু ইমান সত্য আৰু সুন্দৰ পাঞ্জুৰী কাণ্ডক লৈ সমগ্ৰ অসমৰ লগতে দেশত তোলপাৰ লাগিছিল ছ'চিয়েল মিডিয়া সংবাদ মাধ্যমত ভৰি পৰিছিল ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাঞ্জুৰী এলেকাস্থিত কাংঠিলাংছত ফুৰিবলৈ আহি সোপা ধৰাৰ সন্দেহত একাংশ দুষ্কৃতিকাৰীৰ হাতত নিৰ্মম মৃত্যুক আঁকোৱালি লোৱা দুই পৰ্যটক নীলোৎপল আৰু অভিজিতৰ মৰ্মন্তত বাতৰিয়ে কিন্তু তাৰ পিছত পৰৱৰ্তী সময়ত সমগ্ৰ পাঞ্জুৰী এলেকাৰ লোকসকল দিন কেনে অতিবাহিত কৰিছে খবৰ লৈছে নে কোনোৱে নাই লোৱা বুলিয়ে ক'ব লাগিব পৰৱৰ্তী সময়ত নিৰীহ পাঞ্জুৰীবাসীয়েনো কেনেদৰে কি কষ্টকৰ আৰু ত্ৰস্তমান দিন অতিবাহিত কৰিছে তাক কোনোৱে খবৰ লোৱা নাই কোনো মিডিয়া কৰ্মী নাই কোনো বেচৰকাৰী সংগঠন নতুবা তথাকথিত মানৱ দৰ্দী সংগঠনসমূহে নীলোৎপল আৰু অভিজিতৰ নিৰ্মম হত্যাৰ বাবে ৰাতাৰাতি বিশ্ববিখ্যাত হোৱা ডকমকাৰ পাঞ্জুৰী এতিয়া অৱস্থা কোনোৱে খবৰ নকৰা হ'ল এনে পৰিপ্ৰেক্ষিতত সামাজিক সংগঠন KRAৰ শেহতীয়াকৈ মাত মাতিছে এই সম্পৰ্কে খেতিৰ বতৰত বুলি নিজ খেতিলৈ যাবলৈ ওলোৱা খেতিয়কসকলেও পোৱা নাই নিষ্ঠাৰ সদায় আৰক্ষীৰ সন্দেহ বা প্ৰশ্ন বানেৰে পাৰ হ'ব লগা হৈছে সাধাৰণ খেতিয়কসকল খেতিত নিৰ্ভৰশীল কৃষকসকলে এতিয়া বাৰিষা কালত খেতিৰ কামত লাগিব নোৱাৰিলে পিছত চলিব কেনেকৈ সেয়েহে নিৰ্দোষী খেতিয়কসকলক খেতিৰ কামত যাওঁতে নিশ্চিত মনে যাব পৰা পৰিৱেশ দিয়াৰ দাবী তুলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ কাৰ্বি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ জৰিয়তে প্ৰেৰণ কৰিছে উল্লেখ্য আৰক্ষী প্ৰশাসনে দায়িত্ব পালন কৰিবলৈ গৈ সমগ্ৰ এলেকা নজৰবন্দী কৰাৰ লগতে প্ৰকৃত দোষীক উলিয়াবলৈ দোষী নিৰ্দোষী সকলো পুৰুষ ব্যক্তিক পোৱা মাত্ৰাই গ্ৰেপ্তাৰ কৰাৰ বাবে সম্পত্তিৰ ভয়ত কম্পমান সমগ্ৰ পাঞ্জুৰীবাসীৰ অঞ্চলটোৰ মহিলাৰ লগতে বয়স্ক লোক কিশোৰী তথা শিশুসকলৰ মাজত সৃষ্টি হোৱা এই অৱস্থাৰ বাবে আৰক্ষী প্ৰশাসনে গাঁও কেইখনৰ নিবাসীৰ ক্ষেত্ৰত এতিয়া কিছু নমনীয় হোৱাৰ প্ৰয়োজন বুলি একাংশ সচেতন ব্যক্তিসকলে মন্তব্য প্ৰকাশ কৰিছে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ লংকাৰ কাকিৰ ঠাই চুপাৰাত এগৰাকী ৮ বছৰীয়া মুকবধিৰ কিশোৰীক ধৰ্ষণ কাণ্ডৰ ঘটনা ঘৰৰ বাৰান্দাৰ পৰা নি জংঘলত এই অপকৰ্ম এজন যুৱকৰ লম্পট যুৱকজনৰ নাম বিশ্বজিৎ বনিয়া ওৰফে ধন বনিয়া ভুক্তভোগী পৰিয়ালে লম্পট ধন বনিয়াৰ বিৰুদ্ধে কাকি আৰক্ষী চকীত এজাহাৰ দাখিল হুজাই জিলাৰ লংকাৰ কাকিত চাঞ্চল্যকৰ ঘটনা ৩ নং ঠাই চুপাৰাৰ শান্তিপুৰত এগৰাকী ৮ বছৰীয়া মুকবধিৰ কিশোৰীক স্থানীয় যুৱকৰ ধৰ্ষণ ভুক্তভোগী পৰিয়ালে কাকি আৰক্ষী চকীত এজাহাৰ দাখিল উক্ত ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে ১৩ জুনত কাকিৰ ঠাই চুপাৰাত শান্তিপুৰৰ এগৰাকী মুকবধিৰ কিশোৰীয়ে নিজ ঘৰৰ বাৰান্দাত নিশা ৮ মান বজালৈ খেলি আছিল এনে অৱস্থাতে গাঁৱৰে যুৱক বিশ্বজিৎ বনিয়া ওৰফে ধন বনিয়া নামৰ যুৱকে কিশোৰীগৰাকীক কৌশলেৰে মাতি ডাঙি কাষৰে জংঘলত নি ধৰ্ষণ কৰে মহিলাসকলে ধৰক আমাৰ ছোৱালীজনী এনেকুৱা কাহিনীটোৰ কাৰণে মহিলাখিনিয়ে
হেৰি কৰিছিলে মিটিং কৰি মানে মহিলাখিনিয়ে নিজে যাওঁ বুলি পেলাই আমি লৈ গৈছিলোঁ তাৰপিছত তেতিয়া ফাৰ্ষ্ট অচি আহি পেলাই আমাৰ ঘৰত সেইদিনাখনে আমাৰ ঘৰত অকণ গণ্ডগোল চলিছিলে তেতিয়া মই ছেকেণ্ড অচি ছাৰক মাতিছিলোঁ যে আমাৰ ঘৰত আমাৰ মহিলা নিয়াৰ কাৰণে আমাৰ ঘৰত অকণ হাংগামা হৈছে ছাৰ আহক তেতিয়া ছাৰ নাহিলে কৈছে বোলে মোৰো ছাৰ ঘৰলৈকে খেদি আহিছে কৈছে বান্ধি থওক মহিলাও ফোন কৰিছিলে সিহঁতক গৃহস্থ মানুহে আছামী ঘৰ মানুহে তেতিয়া মানে ছেকেণ্ড অচি ছাৰে কৈছে বান্ধি থওক তাৰপিছত মই বান্দাত ৰছী এডাল আছিলে কাপোৰ মেলা ৰছীডাল খোলকাবলৈ ধোঁতে সিহঁতে পলাওঁতে মানে আমাৰ মানুহটোৱে গৈ ককায়েককে মানে অকণমান হেৰি হামগামা লাগিছে এইখিনি বাটতে তেতিয়া নাই কৰা হয় তাৰপিছত মানে হেৰি তেতিয়া ছাৰে কৈছে বান্ধি থ'বলৈ নাপালে গুচি গ'ল বগা কাগজত কিয় চহী ৰাখিলে নাজানো কিন্তু কৈছে বোলে পিছত কিশোৰীগৰাকীৰ মাতৃয়ে তেজেৰে নিজ জীয়ৰীৰ শৰীৰত তেজৰ দাগ দেখি এই সম্পৰ্কে সোধাত মাকক ইংগিতেৰে গোটেই যন্ত্ৰণাদায়ক ঘটনাটো বিৱৰি কয় পিছদিনা পুৱা ভুক্তভোগী পৰিয়ালটোৱে ওচৰৰে কাকি আৰক্ষী চকীত লম্পট বিশ্বজিৎ উৰ্ফে ধন বনিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে কাকি আৰক্ষীয়ে পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত এজাহাৰ গ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে নগাঁৱলৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱাই প্ৰেৰণ কৰে যদিও নগাঁৱলৈ নিবৰ বাবে ভুক্তভোগী পৰিয়ালটোক নিজাববীয়াকৈ গাড়ীৰ ব্যৱস্থা কৰিবলৈ হেঁচা প্ৰয়োগ কৰে নাছিলোঁ ঢকুৱাখানাত গৈছিলোঁ ঢকুৱাখানাত ফাটৰ বিহুত আছিলোঁ তাৰপিছত মানে ৰাতি 8টা বজাত বোলে ছোৱালীজনী এনেকৈ মুখ বান্ধি লৈ গৈ পেলাই এনেকুৱা বেয়া কাম কৰিছে ল'ৰাজনে ধনবনীয়া নামৰ ল'ৰাজনে তাৰ এনে তাক হেৰি বুলি মাতে আৰু ঘৰুৱাহিত মাতে ধনবনীয়া আৰু এনে তাৰ লিখিত হিচাপে মানে বিশ্বজিৎ বনিয়া বুলি পেলাই আছে আৰু তেওঁৰ দেউতাকৰ নাম হ'ল যোগেন বনিয়া হয় বেয়া কাম কৰিছে তাৰপিছত মোক খবৰ দিলে মোক খবৰ দিয়াৰ পিছত কেছ কৰিবলৈ দিলোঁ কেছ কৰোঁতে মানে পুলিচে লগতে আহি পায়হি মানে আছামী পলাই যোৱাৰ পিছত পিছদিনাখন আবেলিহে মানে আছামী বিচাৰি আহিছে আছামী বিচাৰি অহাৰ পিছত দেউতাকক উঠাই নিছে 15 তাৰিখৰ দিনাখন মই যেতিয়া কেছ ফাইল কৰিছোঁ দেউতাকক উঠাই নি পেলাই দুৱাটি ৰাখি পেলাই আৰু কাকো সোধপোছ নকৰাকৈ মানে দেউতাকক এৰি দিছে এৰি দিয়াৰ পিছত আমি থানাত অচি ছাৰক ক'লোঁ যে আপোনালোকে কাকো সোধপোছ নকৰাকৈ আপোনালোকে আছামী দেউতাকক কাকো এৰি দিলে যে কিয় কৈছে আমি ল'ৰাজন ক'ত আছে নাছে আনহাতে আৰক্ষীয়ে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত শংকৰনগৰৰ আৰক্ষীৰ দ্বাৰা মুকব্ধিৰ কিশোৰীৰ পৰাও জবানবন্দীও গ্ৰহণ কৰা হৈছে যদিও অপৰাধী তথা লম্পট যুৱক বিশ্বজিৎ উৰ্ফে ধন বনিয়াক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই অপৰাধী মুক্ত মনেৰে দিনৰ পোহৰত বিচৰণ কৰি আছে ইপিনে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ধৰ্ষিতা পিতৃ মাতৃকে নানান ধৰণে হাৰাশাস্তি দি জ্বলাকলা কৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা HSDCৰ নিজা কাৰ্যালয়ত 5 জুলাইত আবেলি এক সংবাদমেল অনুষ্ঠিত কৰি স্বায়ত্তশাসিত ৰাজ্য দাবী সন্দৰ্ভত আলাপ আলোচনাৰ বাবে কেন্দ্ৰই বড়োলেণ্ডকে ধৰি ভিন ভিন স্বায়ত্তশাসিত ৰাজ্য প্ৰত্যাশী জিলা কেইখনৰ নেতৃত্বক নিমন্ত্ৰণ কৰিও কাৰ্বি আংলং আৰু ডিমা হাছাও নিমন্ত্ৰণ নকৰাত দুখ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই বিগত 30 বছৰীয়া আন্দোলনৰ ফলশ্ৰুতিত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবে একো নাই এতিয়াও এই দাবী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই লামডিং ৰোডস্থিত নিজা কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি SDC নেতা লাইছান ইংলেং আৰু ডক্টৰ মংবে ৰংপে এইদৰে অভিযোগ ব্যক্ত কৰি কয় যে বড়োলেণ্ডকে ধৰি ভিন ভিন জিলাৰ নেতৃত্বসকলক স্বায়ত্তশাসিত ৰাজ্যৰ সন্দৰ্ভত আলাপ আলোচনাৰ বাবে কেন্দ্ৰই নিমন্ত্ৰণ কৰিলে দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওক নমতা দুখজনক বুলি মন্তব্য কৰিছে সংগঠনটোৰ নেতাদ্বয় আৰু সদৰি কৰি কয় যে বিগত বিধায়ক নিৰ্বাচনৰ সময়ত বিজেপিৰ নেতা ৰাজনাথ সিঙে ডকমকাৰ নিৰ্বাচনী সভাত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দুই পাৰ্বত্য জিলাৰ দাবী 244 আধাৰত স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কাৰ্যকৰী কৰি দিব বুলি যদিহে বিজেপি নিৰ্বাচনত জিকাই দিয়ে বড়ো ষ্টেট কিমান সংগঠনৰ লগত যিটো ট্ৰাইপাৰ্টাইটক আলোচনা হৈছে তাৰ কাৰণে আমি আদৰণি জনাইছোঁ লগতে আমি এইকাৰণে ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙত আজি 30 বছৰতকৈ অধিক যি ডেম'ক্ৰেটিক ৱে তৰফৰ পৰা যি আন্দোলন কৰিছে অট'নমাছ ষ্টেট আৰ্টিকল 244 স্পেচিফিক ন্যায় যিটো দাবী এতিয়ালৈকে পূৰণ নকৰাটো আমি বহুত দুখ পাইছোঁ আৰু এই যে ট্ৰাইপাৰ্টাইটক কেৱল বড়ো ভাইবিলাকৰ কাৰণে নিমন্ত্ৰণ কৰাটো যাতে তাৰ লগে লগে
যি কাৰ্বি আংলঙৰ আৰ্টিকল 244A যি আন্দোলন কৰি আছে ইয়াতে ডেমক্ৰেটিক বিভিন্ন জাতি জনগোষ্ঠীৰে আমি আশাও কৰিছোঁ যে বিজেপি নিৰ্বাচনত তেওঁলোকে দেখিছে যে আৰ্টিকল 244A 1 নম্বৰ আমি ৰূপায়ণ কৰি দিম তেওঁলোকে গভৰ্ণমেণ্ট আহিলে এতিয়া দিছপুৰ দিল্লীলৈকে তেওঁলোকৰ চৰকাৰ কিন্তু এই কেৱল ইমপ্লিমেণ্ট কৰাটো দূৰৰে কথা নিমন্ত্ৰণ নকৰিলে ট্ৰাইপাৰ্টাইটক তাৰ কাৰণে বহুত লাজৰ কথা আৰু সেইকাৰণে আমি দাবী কৰিব বিচাৰিছোঁ যে বিজেপি অসম চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিলে নিৰ্বাচনৰ আগত যে অতি শীঘ্ৰেই অসম চৰকাৰো যাতে অট'নমাছ ষ্টেটৰ স্বাৰ্থত আৰ্টিকল 244A ৰূপায়ণৰ দুই পাৰ্বত্য জিলাবাসীয়ে বিজেপি নেতাগৰাকীৰ প্ৰতিশ্ৰুতিৰ মতে বিজেপিক বিপুল ভোটেৰে জয়ী কৰালে কিন্তু এতিয়ালৈকে বিজেপিয়ে চূড়ান্ত প্ৰতাৰণাহে কৰি আছে মন্তব্য কৰিছে নেতাগৰাকীয়ে বড়োলেণ্ড আৰু চৰকাৰ চেণ্ট্ৰেল আৰু ষ্টেট চৰকাৰৰ মাজত যোনটো ট্ৰাইপাৰ্টাইট টক্স হৈছে সেইটো আমি ৱেলকাম কৰিছোঁ সেইটোৰ লগত আমি ক'বলৈ বিচাৰিছোঁ যে ডিছক্ৰিমিনেশ্যন হ'ব নালাগে কাৰণ আমাৰ কাৰ্বি আংলঙতো আমি ষ্টেটহুডৰ বা অট'নমাছ ষ্টেট আৰ্টিকল 244A আমি আমাৰ আন্দোলনটো মোৰ দেন 32 years হৈছে সেইকাৰণে এটা গ্ৰুপ আমাৰ বড়ো ভাইসকলক মাতি পেলাই আমাক কাৰ্বি আংলঙৰ পৰা নামাতা বা ৰিপ্ৰেজেণ্টেশ্যন তেনেকুৱা নাথাকাটো আমি বহুত দুখিত আৰু বিজেপি চৰকাৰ যোনটো বাৰে বাৰে যোনটো আহি পেলাই ইয়াত প্ৰমিছ কৰি যায় ইলেকশ্যনৰ টাইমত আগত MP ইলেকশ্যনৰ উল্লেখ্য সংগঠনটোৰ এই দুই নেতাৰ উপৰিও কেএছএ কেইবাগৰাকীও নেতাও উপস্থিত থাকে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে হামৰেন বন সংমণ্ডলৰ অধীনত হামৰেনত আধৰুৱা ৰিক্ৰিয়েশ্যন পাৰ্ক নিৰ্মাণৰ নামত ব্যাপক ধন লুণ্ঠনৰ অভিযোগ তুলি একাংশ বন বিভাগৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থাৰ দাবী তোলাৰ দৰে হামঙত নিৰ্মাণ হৈ থকা ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামতো ব্যাপক ধন লুণ্ঠনৰ আশংকা উচুকাৰ হামৰেন বন সংমণ্ডলৰ অধীনত হামৰেনত আধৰুৱা ৰিক্ৰিয়েশ্যন পাৰ্ক নিৰ্মাণৰ নামত ব্যাপক ধন লুণ্ঠনৰ অভিযোগ তুলি একাংশ বন বিভাগৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা দাবী তোলাৰ দৰে হাৱাঙত নিৰ্মাণ হৈ থকা ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামতো ব্যাপক ধন লুণ্ঠনৰ আশংকা উচুকাৰ সেয়েহে এই কাৰ্য ভালদৰে তদাৰকীৰ লগতে ধন লুণ্ঠনত জড়িত কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনাগত 5 বছৰৰ ভিতৰত বিভাগীয়ভাৱে কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি হামৰেনৰ বন সংমণ্ডলৰ DFৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে উচুকাৰ নেতৃত্বই আজি স্মাৰক পত্ৰ প্ৰদানত নেতৃত্ব দিয়ে উচুকাৰ সভাপতি বিবিচন তেৰণ আৰু সম্পাদক জিন্তু হাজৰিকাই বিশেষ প্ৰতিবেদক কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰ আমলা পৰিষদ সমষ্টিত বিভিন্ন উন্নয়নৰ আঁচনি গ্ৰহণ দুখীয়া হিতাধিকাৰীৰ নামত আবণ্টিত আৰু ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা PMGYৰ কেইবাটাও গৃহৰ আনুষ্ঠানিক মুকলি অসমৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তথা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত ছত্ৰ সিং তেৰণৰ জন্মগাঁও বৰগাঁৱত ছত্ৰ সিং তেৰণ স্মৃতি মুকলি মঞ্চ উদ্বোধন কৰে পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে সোমবাৰৰ দিনত 1 নং দুৱাৰ আমলা পৰিষদৰ সমষ্টিত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা PMGY কেইবাটাও ঘৰ আৰু বৰগাঁৱত অসমৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তথা কাৰ্বি পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত ছত্ৰ সিং তেৰণৰ স্মৃতি মুকলি মঞ্চ আদি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে সমষ্টিটোৰ জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৰ উপস্থিতিত আনুষ্ঠানিক উদ্বোধন কৰে
আনহাতে বিগত 2017 চনত 20 নৱেম্বৰত ভক্সংস্থিত আধাৰশিলা স্থাপন কৰা মতে সোমবাৰৰ দিনত ভূমি সংৰক্ষণ কাৰ্যালয় বাউণ্ডাৰী নেট ফেন্সিং তথা ডালিমবাৰী উপস্বাস্থ্য কেন্দ্ৰত নেট ফেন্সিং ৱালো আনুষ্ঠানিক মুকলি কৰে ফুকনে উল্লেখ্য এই মুকলি অনুষ্ঠানত বিজেপি বহু দলীয় বিষয়ববীয়া তথা স্থানীয় লোকসকল উপস্থিত থাকে বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ